বৰুৱা গাড়ীখন ৰাখক ৰাখক ৰাখক। অ চুকু চুকু উঠা উঠা ঘৰ পালোহি হেই ক'ত ঘৰ পাইছোহি এই পুতুকনে ৰখাইছে হ'লে আৰু হেৰা তুমি গুৱাহাটীৰ পৰা আহোঁতে কি হাগিছ এটা পিন্ধি আহিব নোৱাৰিলা নেকি? বৰা তেনেকে নকবা দেই, মোৰ কিবা হেৰি পাইপডাল তোমালোকৰ নিচিনা জাম লগা নহয় নহয়। মোৰ পানী খালে একদম ক্লিয়াৰ, লগে লগে ওলাই গুচি যায়। পুতুকন তই গুৱাহাটীৰ পৰা তেজপুৰলৈকে আহোঁতে কেইবাৰ মুতিলি খবৰ ৰাখিছনে? এনেকে যদি কথা পাতি থাকে মই কিন্তু আৰু এবাৰ মুতি আহিব পাৰিম দেই। কি? মই চিধা কথা কোৱা ল'ৰা। তোৰ পৰা আৰু উপায় নাই আৰু, বল 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 বল। বহু বছৰৰ পাছত বৰুৱা দা, বৌ, মই মানে পুতুকন আৰু চুকু মাঘ বিহু বুলি ঘৰলৈ আহিছোঁ। পিছে আপোনালোকে আমাক চিনি পাইছেনে? নাই পোৱা নেকি? কেলে যোৱাবাৰ যে উৰুকা ৰাতি গুৱাহাটীত মা হ'ব 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 উঠা আহা ভিতৰলৈ আহা পুতুকন ঐ পুতুকন ই ক'ৰ পৰা আহিল? এইটোক মই লৈ আহিছিলোঁ কাজিৰঙা জন্তুকেইটাৰ লগতে এৰি দিবলৈ। তই পাগল নেকি? কি কাম কৰিলি এইটো? কি কাৰণে এইটো কাম কৰিবলগীয়া হ'ল? প্ৰতিশোধ। কেলে পাহৰিলে নেকি? যোৱাবাৰ যে উৰুকা ৰাতিত কুকুৰা চুৰ কৰিবলৈ যাওঁতে বুঢ়াটোৰ লগত মিলি যে মোক গৰু পিটন দিছিলে। এতিয়া মনত পৰিলে? আৰে তোক মাৰিলে বুলিয়ে তই এইটো কাম কৰিবি নেকি? আৰু তই ইয়াক গাড়ীত ভৰালি কেতিয়া? কেলে তেতিয়া যে সোণাপুৰ হোটেলখনত আমি চাহ খাবলৈ সোমাইছিলোঁ, মই পাছফালে পাচাব কৰিব যাওঁতে ইয়াক দেখা পালোঁ। বেটাই পলাব বিচাৰিছিলে, ধৰি মুখত ঠিলা দি ডিক্কিত ভৰাই দিলোঁ। তই কিমান ডাঙৰ ভুল কাম কৰিলি জাননে? কি কৰিবি এতিয়া? দাদা ঠিকে কৈছে, এনেও মই হোটেলখনৰ পলাব বিচাৰিছিলোৱে। দেখিলে মাল মাগুৰ। বাৰু যি হ'ল হ'ল, এতিয়াৰ পৰা আমাৰ ঘৰতে থাকিবি আৰু মা দেউতা কামত অলপ সহায় কৰি দিব পাৰিবি। হ'ব। তই ৰাতি মোৰ পৰা অকণ পলাই ফুৰিবি, নহ'লে তোৰ পিঠি মই ফালিম। হ'ব 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 ব'ল, দেৰি হৈছে ব'ল, ৰাতি খানাৰ যোগাৰ কৰিব হ'ল, ব'ল বলক বলক। চুকু বহুত দিনৰ মূৰত গাঁৱত আহি কেনেকুৱা লাগিছে? ভালেই লাগিছে বৌ। আচলতে গাঁৱৰ পৰিৱেশ মোৰ খুব ভাল লাগে। গাঁৱৰ কেঁচা মাটিৰ গোন্ধ এক সুকীয়া আমেজ। পুতুকন বজাৰ চব হৈ গ'ল নে? মোৰ বজাৰ চব হৈ গ'ল, বাকী আপুনি এইটো? হেই বৰাই চব পাহৰিলেও সেইটো নাপাহৰে। জানো জানো। চুকু আজিকালি পিছে সেইবিধ চলে নে নচলে? নাই তেনেকে নচলে, মাজে মাজে কেতিয়াবা আৰু। আজি পিছে পাৰি, কিন্তু ক'ত পাব? হে তুমি সেইবোৰ চিন্তাই কৰিব নালাগে, মই মেনেজ কৰিয়ে থৈছোঁ নহয়। ঐ আনিলি নাই? আনিছো। ক'ত? এইটো তই আনিবলৈ আৰু বেলেগ জেগা নাপালি? যা ধুই থগৈ। আমাৰ সকলো বজাৰ হৈ গ'ল দেই, যোৱা তোমালোকে যা যোগাৰ কৰাগে, যোৱা। চুকু ব'লা। শাক এতিয়া লৈ যোৱা। এইটো লৈ লোৱা। পাছফালৰ পৰা খৰি দুডালমান লৈ আহক না। তয়ো মানে আজিকালি বৰ অৰ্ডাৰ দিয়া হৈছ ন? আপুনি যদি এইটো বয়সতে কাম নকৰে কেতিয়া কৰিব? আপোনাৰ বয়সত চাবচোন মই কিমান কাম কৰিম। তোৰ মানে মুখখনৰ ওপৰতে চলি আছ আৰু ন? চেলচৰ মানুহ যে। বজৌ তই? ঐ পুতুকন
এফালে আছোন ঐ ই মাল মাগুৰ প্ৰ' হৈ তই আজি আহিছিলিহে কেতিয়া অংক মিলালি ঐ দেখাতহে কটীয়া চততে পৰা কঠীয়া ঐ বাৰু এইবোৰ বাদ দে আমি বিহুকে এফাকি গাওঁ আ অঁ ভাল হ'ব অ, বঢ়িয়া, বঢ়িয়া। ব'ল। ঐ আহ নাচিবি মই অৰুণাচলতে কণ্টে কৰি থাকোতে ব'লা। এজনী ঐ ছোৱালী মোৰ প্ৰেমতে পৰিলে অহ তাক ঘিন ঘেন তাক ঘেন হেই ঐ ভাল লাগিল দেই আজি ন বহুত দিনৰ মূৰত নাছিলোঁ দেই তাকেহে বহুত ভাল লাগিল কিন্তু দেই ঐ বুজক দেখা নাই যে ভোজো নাই বাৰু ঠিকেই কিন্তু তাৰ লগতে মীনাও নাই যে অঁ ঐ ইহঁতৰ মানে তোৰো লগ ঐ তোমালোক যোৱা ৰন্ধা বঢ়া কৰাগে ঠিক আছে অঁ, অঁ। দিয়া চুকু ব'লা ব'লা এই বৰাদা অঁ ব'লক গাঁওখন এপাক ফুৰি আহোঁ যাওঁ জানো এ আপুনি কিবা মানুহটো আজিকালি বৰ বুঢ়া মানুহৰ নিচিনা কৰি থাকে হে ব'লক এ আহক হে বল 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 আহক আহক সৰু সৰু ল'ৰা চিনি জানি নেপাওঁ ৰাতি ৰাতি ছোৱালীৰ লগত প্ৰীতি কৰিবলৈ আহিছ হে গাঁওখনত বদনাম কৰিবলৈ আহিছ হাই মাৰ ইয়াক হাই, হাই। মাৰ ইয়াক হাই, মাৰ। হাই, গাঁওখনত বদনাম কৰিবলৈ আহিছ ঐ পুতুকণ তোৰ বাৰু সৰুকালৰ কথা মনত পৰেনে সৰুতে যে তই খুব কান্দোৰা আছিলি কিয় নপৰিব বৰুৱাদা মই জীৱনৰ চব পাহৰিলোঁ সৰুকালটোক পাহৰিব নোৱাৰোঁ কাৰণ সৰুতে যেতিয়া মা দেউতাক হেৰুৱাইছিলোঁ তাৰপিছততো আপোনাৰ মা দেউতাই তুলি তালি ডাঙৰ দীঘল কৰি পঢ়াই শুনাই আজি এই পুতুকণ বনালে সেই আজি এই উৰুকাৰ দিনা কি যে ইম'চনেল কথাবোৰ কৈ আছোঁ নহয় এই বৰুৱাদা কি আজি মই চুৰ কৰিম তই পাগল হৈছ নেকি নাই হোৱা অ' পাগল মাঘ বিহু উৰুকাৰ দিনা যদি চুৰে নকৰোঁ ক'ত মাঘ বিহু উৰুকাৰ পৰম্পৰা ৰক্ষা হ'ব মই আলু 5টা হ'লেও চুৰ কৰিম ক'ত পাবি তই আলুবাৰী খগেনৰ ঘৰৰ বাৰীখন তই ইমান দিনৰ পিছত আহিছ তই ক'ত কি আছে কেনেকৈ চিনি পাবি সেই আগতে সেইখন বাৰীত উৰুকাৰ দিনা কিমান চুৰ কৰিলোঁ তাৰ প্ৰতিটো কোণা কোণা মোৰ মনত আছে আগৰ দিন আৰু নাইও পুতুকণ হে আপুনি বেছি চিন্তা কৰিছে হে আপুনি ৰ'ব সেই কালভা এটা আছে তাত বহি থাকক মই আহি আছোঁ পুতুকণ ঐ পুতুকণ 5 মিনিট অ' বৌ মোৰ কিবা ভয়হে লাগিছে শাহুমাই যদি গম পায় এ নাপায় অ' দিয়া খোৱা খোৱা ৱা তোমালোকে কি খাইছা ফলৰ ৰস মা অ' হয় নেকি তেন্তে মোকো অকণ দিয়া আকৌ আই য'তে ৰাতি হয় তাতে বাঘৰ ভয় কি চাই আছা দিয়া আকৌ বা বৰ সোৱাদ আৰু অকণ দিয়াচোন কিনো কম কমকে দি আছা আৰু অকণ দিয়া আকৌ এই পুতুকণটো নহয় কিখন কৰি ফুৱে কিহে পাইছে বাৰু তাক এই ঠাণ্ডাখনত চুৰ কৰিবলৈ মই এতিয়া ঠাণ্ডাখনত ঠৰঙা লাগি
এইটো দেখোন বজৌৰ মাত নিচিনা লাগিছে হে কি ধেমালিবোৰ কৰিবলৈ আহিছ ৰাতি ৰাতি ছোৱালী নিবলৈ আহ হে গাঁওখনৰ বদনাম কৰিবলৈ আহিছ কি হৈছে ন কি কৰিলে সি ই গাঁওখনৰ পৰা ছোৱালীক পলুৱাই নিবলৈ আহিছে বুজিছে সেই গাঁওখনৰ ই বদনাম কৰিবলৈ আহিছে ৰ'ব ইয়াক ইয়াত নহয় ইয়াক ৰাস্তাত আঁঠু কৰাই পিটিব লাগিব চালা এইবোৰ কাম কৰিব আহিছ ৰচিকুল ইয়াক ৰাস্তালৈ লৈ বল বল উই বল ৰাস্তালৈ লৈ বল দিলে তো দুমৰি ৰাস্তাত আঁঠু কৰাই ইয়াক ৰাইজৰ আগত শান্তি দিব লাগিব ই গাঁৱৰ পৰা ছোৱালী পলুৱাই ঐ পলাল গাটো কিবা ৰিমজিম কৰিছেচোন মধুপাক খাই লৈছে ক'ত নিচা নতুন কিবা ক'লা নাই মা একো কোৱা নাই মই ঘৰত গৈ অলপ শুই দিওঁগৈ তোমালোক দুজনী বহা আপোনাক থৈ আহিব লাগিব নি মা হে মোক কিবা সৰু ছোৱালী বুলি ভাবিছা নেকি পাৰিম মই ঘৰত গৈ কি বিহু দেখাই ঠিক নাই তাকেহে বুঢ়ীয়েচোন গোটেইখিনিয়ে খাই থৈ গুচি গ'ল ঐ জহনীমুৰা কিয় পাইছিল হা ছোৱালীজনী হাতত ধৰি ঘূৰি ফুৰিবলৈ তোৰ লগত লাগি থাকোঁতে পুতুকনৰ কথা পাহৰিয়ে থাকিলো সি চাগে বেলেগ হৈ পেলাগে কি ভেবা লাগি চাই আছ বল সিহঁতি যে ইমান দেৰি অহা নাই ভাত আঞ্জাওচোন ঠাণ্ডা হ'বলৈ হ'ল তাকেহে ঐ কি হ'ল তই দিতি বুঢ়ী আহিছ যে বৰুৱা দা পুতুকন ক'ত পুতুকন অহাই নাই নেকি অহাই নাই মানে সিটো তোমাৰ লগত গৈছিল অঁ আপোনাৰ লগতহে গৈছিলে চিন্তা নকৰিবা ৰ'বা এই পাগলটোৰ লগত লাগি থাকোঁতে মই ভাবিলোঁ পুতুকন আহি ইয়াত পালেহি চিন্তা কৰিব নালাগে মই তাক বিচাৰি যাওঁ ৰ'বা এই টৰ্চটো দিয়াচোন অঁ এইটো লোৱা অ' বৌ পুতুকন বাৰু ক'ত আছে আছে চাগে ক'ৰবাত ওচৰতে এখেতে বিচাৰি গৈছে নহয় ঐ ধন কচোন আমাৰ পুতুকনক দেখিছিলি নেকি অ' ক'লৈ গৈছিলে সি এই খগেনদাহঁতৰ বাৰীখনৰ ফালে গৈছিলে সেইফালে গৈছে যদি আশা নকৰিবি সেইফালে আজিকালি বনৰীয়া হাতী ওলায় তই সেইফালে ভুলতো নাযাবি দেই যা ঘৰলৈ গৈ থাক অ' বৌ এতিয়ালৈকেচোন আহিয়ে নাপালেহি আহিব ৰ'বাচোন তুমি ইমান ভাঙি নপৰিবা এখেতৰ কিবা এটা হ'লে মোৰ কি হ'ব বাৰু একো নহয় অ' তুমি ইমান কিয় চিন্তা কৰিছা বৰুৱা পুতুকন ক'ত বিচাৰি নাপালে নেকি নাই অ' নাই মানে আপোনাৰ লগত যোৱা মানুহজন কেনেকৈ নাইকিয়া হৈ যাব পাৰে মুঠতে মই নাজানো পুতুকনক আনি দিয়ক মোক কি চাই আছে পুতুকনক আনি দিয়ক মোক যাওক আনি দিয়ক হেৰা তুমি বজুক লৈ আকৌ এবাৰ বিচাৰি যোৱাচোন
হেল্ল' বৰুৱা দা কি হৈছে পুতুকনৰ ক'ত আছে পুতুকন দাদা পুতুকনক আপুনি হস্পিটেলত ভৰ্তি কৰাইছিল ন কি হৈছে তাৰ ক'ত পালে মই একচুৱেলি গৰু এৰাল দিবলৈ গৈহে দেখা পালোঁ খগেনৰ ঘৰৰ বাৰীৰ পাছফালে পৰি আছিল মোৰ মতে খুব সম্ভৱ কালি ৰাতি সি আপোনাক বহুত বহুত ধন্যবাদ আপুনি যে সময়ত পুতুকনক হস্পিটেলত ভৰ্তি কৰালে বৰুৱা দা পুতুকন ক'ত আছে পেচেণ্ট বৰ্তমান সুস্থ কাৰেণ্টৰ শ্বটৰ কাৰণে অকণমান দুৰ্বল হৈছে বাকী আপোনালোকে এতিয়া দেখা কৰিব পাৰে যাওক এতিয়া বুজিলিনে যে ডাঙৰৰ কথা অবাধ্য কৰিব নাপায় আগৰ দিন আৰু নাই পুতুকন আগতে মাঘ বিহু উৰুকাৰ দিনা চুৰ কৰাটো এটা পৰম্পৰা আছিলে এতিয়া সেইটো অপৰাধ হ'লগৈ আৰু নহ'বনো কিয় বছৰৰ প্ৰত্যেকটো দিনাই চুৰ ক'ৰবাত নহয় ক'ৰবাত হৈয়ে থাকে আৰু সেইবাবে উৰুকাৰ দিনা চুৰ কৰিলে মানুহে অপৰাধ বুলিয়েই ভাবে বাৰু সেইবোৰ বাদ দে ভগৱানক বহুত বহুত ধন্যবাদ তোক যে আমি এই সুস্থ অৱস্থাত পালোঁ আৰু তই জাননে চুকুৱে গোটেই ৰাতি তোৰ কথা চিন্তা কৰি কান্দি আছিল চৰি চুকু চৰি বৰুৱা দা হ'ব ঐ সকলোকে মাঘ বিহুৰ শুভেচ্ছা নিদিয় নেকি নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ ধন্যবাদ